নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি আপুনি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটো টিপি দি অল অপশ্যনটো ক্লিক কৰি দিয়ক। এটিএমত টকা নাথাকিলে ফোন কৰক। এই নম্বৰত ৰিজাৰ্ভ বেংকে বান্ধি দিছে নতুন নিয়ম। গ্ৰাহকৰ সুবিধাৰ কথা চিন্তা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ ওপৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নতুন নিয়মত কোৱা হৈছে, এতিয়াৰে পৰা এটিএমত টকা শেষ হৈ গ'লে বেংকৰ পৰা জৰিমনা লোৱা হ'ব। কাৰণ বিভিন্ন সময়ত দেখা গৈছে, এটিএমত টকা নোপোৱাৰ ফলত গ্ৰাহকসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেইবাবে গ্ৰাহকে যেন অসুবিধাত নপৰে, তাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। RBIৰ তৰফৰ পৰা জনাইছে যে বেংকসমূহে এই নিয়ম মানি নচলিলে কঠোৰ পদক্ষেপ লোৱা হ'ব। এটিএমত নিৰ্দিষ্ট সময়ত টকাৰ যোগান নধৰিলে বেংকে 10,000 টকালৈ জৰিমনা ভৰিব লাগিব। এটিএমত টকা নাথাকিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেচবুক অথবা টুইটাৰত অভিযোগ দিয়াৰ লগতে 01123711333 নম্বৰত গ্ৰাহকে ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। এই নতুন নিয়ম 1 অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব। 1 অক্টোবৰৰ পৰা এটিএমৰ পৰা টকা নাপায় যদি কোনো গ্ৰাহকে অভিযোগ দাখিল কৰে, তেনেহ'লে উক্ত বেংকে 10,000 টকাৰ জৰিমনা আদায় দিব লাগিব। ইপিনে কেন্দ্ৰীয় বেংকৰ তৰফৰ পৰা এক ঘোষণাত কোৱা হৈছে, এটিএমৰ টকা নথকাৰ জৰিমনাৰ মূল উদ্দেশ্য হৈছে এটিএমত পৰ্যাপ্ত টকা থকাটো সুনিশ্চিত কৰা। সাধাৰণ জনতাই বাটে-ঘাটে টকাৰ বাবে যেন কোনো অসুবিধাত নপৰে, সেইবাবে এই সিদ্ধান্ত। RBIৰ এই নতুন নিয়ম অনুসৰি এটিএমত যদি 10 ঘণ্টাৰ অধিক সময় ধৰি টকা নাথাকে, তেনেহ'লে জৰিমনা দিব লাগিব। নতুন নিয়ম 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। RBIৰ তৰফৰ পৰা কোৱা হৈছে যে বেংকসমূহে এটিএমত টকা নপঠাৰ কাৰণ ছিষ্টেম জেনাৰেটড ষ্টেটমেণ্ট দিব লাগিব। এই ষ্টেটমেণ্ট RBIৰ ইছ্যু বিভাগত পঠোৱা হ'ব। এই নিয়ম নামানিলে কঠোৰ পদক্ষেপ লোৱা হ'ব।